যদিও আমি দুঃখ কৰিব কৰ্ণ অসীম প্ৰতাপীৰ যদি যুদ্ধত হাৰিছেও যদিও আমি কৰ্ণ শক্তিক সন্দেহ কৰিলে ভুল কৰা হ'ব। এইবোৰ সেইবাবে দাদা বিভিন্ন প্ৰকৃতিক আজি মোক অস্থিৰ কোনো যিমানি ডাঙৰ বীৰ হওঁ কৌৰৱৰ যিমানি শক্তি থাকক শেষ ফল আমাৰেই শুভ হ'ব বুলি মোৰ ধাৰণা। সেই ধাৰণাকে লৈ ময়ো যুদ্ধ আহ্বান কৰিছিলোঁ কিন্তু দুখ লাগে মাজে মাজে ভয় অনুতা নিজ বংশ নাশ কৰি কি কৰিছোঁ দাদাৰ সৰ্বনাশ ভালনে? আমাৰ লগত যাবা। আপোনাৰ পৰা সকলোৱে বিচাৰে যি উত্তেজনা ভৰ্তি কৰাৰ মানে সকল প্ৰায়শ্চিত্ত দুখৰ শাস্তি আছে তাত বেজাৰৰ কি কথা আছে দাদা? দুৰ্যোধনৰ সমান ইমান পাপ আৰু দুখ কোনেও কৰা আৰু যদি কৰিছেও ৰজাৰ ৰাজ্যতে কৰিছে ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি কৰিছে পালো অধৰ্মীৰ ৰজাৰ পাপ কাৰ্য কোনো জ্ঞানী আৰু ধৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে দাদা ঠিক কথা কুটবন্তনাকাৰী সকলে এই বিবাদৰ গুৰি এই যুদ্ধৰ পুৰুষী অভিমানী দুৰ্যোধনে তাৰ কথা শুনিয়ে দুঃখত প্ৰাপ হৈছে। কিমান দিনলৈ সকলে জীয়াই থাকিব, কিমান দিনলৈকে এই